নমস্কাৰ বন্ধু বান্ধৱীসকল, জ্ঞান বিজ্ঞান ৰাজ্জাক ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি মই এইটো ভিডিঅ'ত আলোচনা কৰিম 31/10/2021 তাৰিখে অনুষ্ঠিত হৈ যোৱা অসম টেটৰ CDPৰ প্ৰশ্ন উত্তৰবোৰ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে উপকৃত হ'ব। আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যিসকল বন্ধু বান্ধৱীয়ে মোৰ চেনেলত নতুন, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰা যাতে পাহৰি নাযায়। এক নম্বৰত দিয়া আছে SORৰ ধাৰণাত ওৰ আনুষংগিকতা হ'ল আগৰ আচৰণ নিয়মীয়াকৰণৰ দায়িত্ব দিয়া আৰু মনস্তাত্ত্বিক কাৰ্যকলাপ গঢ়ি তোলা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সক্ৰিয়। 2 নম্বৰত দিয়া আছে নিদানিক মনোবিজ্ঞানৰ ব্যৱহাৰিক দিশটো হ'ল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ব্যতিক্ৰমী মনোবিজ্ঞান। 3 নম্বৰত দিয়া আছে মানসিক প্ৰক্ৰিয়া আৰু ঘটনাৱলী গুৰুত্বহীন বা আনকি সমোলঞ্চে অস্তিত্বহীন বুলি কোনে কৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হুল। হুলে এই কথাষাৰ কৈছিল। 4 নম্বৰত দিয়া আছে শ্ৰেণীকোঠাত আচৰণগত সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ তলৰ কোনটো লক্ষ্য উপযোগী? ইয়াতে অপশ্যন দিয়া আছিল। সেই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে ওপৰৰ আটাইকেইটা। 5 নম্বৰত দিয়া আছে তলৰ কোনটো প্ৰতিভাশালী শিশুৰ লক্ষ্য নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সহপাঠৰ সৈতে সহজ সম্পৰ্ক। 6 নম্বৰত দিয়া আছে স্নায়ুকোষৰ ভিতৰত তলত দিয়া কোনটো উপাদান শৰীৰৰ কৌশিকতা বাৰ্তা পঠিয়ায়? বন্ধু বান্ধৱীসকল, এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ আপোনালোকক দিব নোৱাৰাৰ কাৰণে মই দুখিত। যদি আপোনালোকৰ ফালৰ পৰা কোনোবাই জানে, অনুগ্ৰহ কৰি কমেণ্ট বক্সত গৈ কমেণ্ট কৰি জনাবলৈ অনুৰোধ জনালোঁ। 7 নম্বৰত দিয়া আছে মানুহৰ সৃজনশীলতা প্ৰক্ৰিয়াৰ আৰম্ভণিৰ ক্ষেত্ৰত সহায়ক হোৱা উমৈহতীয়া কৌশল হৈছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বুদ্ধিশীলতা। 8 নম্বৰত দিয়া আছে ছাত্ৰ ছাত্ৰীৰ মাজত নৈতিক মূল্যৰ বিকাশ ঘটাবলৈ ব্যৱহাৰ কৰিব পৰা শ্ৰেষ্ঠ পদ্ধতিটো হৈছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নৈতিক মূল্যবোধ সম্পন্ন গল্পৰ উপস্থাপন। 9 নম্বৰত দিয়া আছে প্ৰগ্ৰাম লাৰ্ণিঙৰ প্ৰৱৰ্তক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব BF স্কিনাৰ। 10 নম্বৰত দিয়া আছে তলৰ কোনটো TAT টেষ্টৰ জৰিয়তে জুখিব নোৱাৰি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যুক্তিবোধৰ সমৰ্থ। 11 নম্বৰত দিয়া আছে এজন প্ৰভাৱশালী যোগাযোগকাৰী শিক্ষক হ'বলৈ হ'লে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পাঠদানৰ মাজে মাজে প্ৰশ্ন সুধিব লাগে। 12 নম্বৰত দিয়া আছে ছাত্ৰ ছাত্ৰীক গৃহ কাৰ্য কৰিবলৈ দিয়া এটা সুবিধা হ'ল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সিহঁতৰ মাজত আত্ম অধ্যয়নৰ অভ্যাস গঢ়ি তোলা। 13 নম্বৰত দিয়া আছে প্ৰাথমিক স্তৰৰ শিক্ষকৰ কোনটো অতি গুৰুত্বপূৰ্ণ গুণ হিচাপে বিবেচনা কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শিক্ষণৰ পদ্ধতি আৰু বিষয়বস্তুৰ ওপৰত থকা জ্ঞানৰ যোগ্যতা। 14 নম্বৰত দিয়া আছে সংবিধানৰ কোনটো অনুচ্ছেদে পিছপৰা জাতিৰ বিশেষ সুবিধা প্ৰদান কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 46 নং অনুচ্ছেদে। 46 নং অনুচ্ছেদে পিছপৰা জাতিৰ বিশেষ সুবিধা প্ৰদান কৰে। 15 নম্বৰত দিয়া আছে তলৰ কোনটো কালবাৰ্গৰ নৈতিক বিকাশ তত্ত্বৰ এটা স্তৰ নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আন্তঃব্যক্তিক সম্পৰ্ক। 16 নম্বৰত দিয়া আছে শিক্ষাৰ কোনটো তত্ত্বই ছাত্ৰ ছাত্ৰীক কেৱল নীৰৱ শ্ৰোতা হোৱাৰ পৰিৱৰ্তে জ্ঞান আৱিষ্কাৰৰ বাবে সক্ৰিয় কৰাৰ ওপৰত গুৰুত্ব দিয়ে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰচনায়কবাদ তত্ত্ব। 17 নম্বৰত দিয়া আছে বিস্তৃত মূল্যায়নৰ শুদ্ধ অৰ্থটো বাছনি কৰা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সৰ্বাংগীন বিকাশৰ মূল্যায়ন। 18 নম্বৰত দিয়া আছে তলৰ কোনজন ব্যক্তিয়ে সৃজনশীলতাৰ বাবে উপাদানসমূহৰ পৰিমাপনৰ ওপৰত প্ৰথমে গুৰুত্ব দিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব টৰেঞ্চ। টৰেঞ্চে পোনপ্ৰথমতে গুৰুত্ব দিছিল। 19 নম্বৰত দিয়া আছে জ্ঞানৰ আটাইতকৈ ক্ষুদ্ৰ এককটো হৈছে।
ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ধাৰণা। ধাৰণা হৈছে জ্ঞানৰ আটাইতকৈ ক্ষুদ্ৰ একক। 20 নম্বৰত দিয়া আছে, এজন শিক্ষকে সহযোজনহীনতা শিশুক কিয় সহায় কৰিব নোৱাৰে? বন্ধু বান্ধৱীসকল, ইয়াতে যিকেইটা অপশ্যন দিয়া আছিল সেই অপশ্যন কেইটাৰ মাজত খেলিমেলি হোৱাৰ কাৰণে মই আপোনালোকক শুদ্ধ উত্তৰটো ক'ব নোৱাৰিলোঁ। যদি আপোনালোকৰ ফালৰ পৰা কোনোবাই জানে, অনুগ্ৰহ কৰি কমেণ্ট বক্সত গৈ কমেণ্ট কৰি জনাব বুলি আশা ৰাখিলোঁ। আজিলৈ ইমানেই। বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টোত কিবা ভুল হৈছে অনুগ্ৰহ কৰি জনাই দিব, লগতে মোক ক্ষমা কৰি দিব, কাৰণ আপোনালোকক ভুল ইনফৰমেশ্যন দিয়াটো মোৰ উদ্দেশ্য নহয়। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে এটা লাইক কৰিব, কাৰণ আপোনাৰ এটা লাইকে আমাক পৰৱৰ্তী আৰু এটা নতুন ভিডিঅ' বনোৱাত বহুত উৎসাহ প্ৰদান কৰে। আৰু এনেধৰণৰ হেল্পফুল ভিডিঅ' পোৱাৰ কাৰণে জ্ঞান বিজ্ঞান ৰাজ্জাক ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।